আৰু এয়া দেখিছেনে এয়া কঁঠাল মাহঁতলৈ লৈ আহিলোঁ এতিয়া খাব আৰু এয়া দেখিছেনে গোটেই পানী হৈ গ'ল আৰু আমাৰ কঠীয়া হাই হেল্ল' নমস্কাৰ সকলোকে এয়া দেখিছেনে মোৰ পাছফালে চাওক কঠীয়া এয়া যিহেতু খেতি ছিজন আহি গ'ল সেইকাৰণে কঠীয়া তুলিব হৈ গ'ল এয়া বৌয়ে তুলি আছে আৰু এইফালে মায়ে তুলি আছে কঠীয়াবোৰ এতিয়া বান্ধিব লৈছে বাৰু তাৰ পাছত মই মানে তোলা নাই মই যিহেতু ঘৰত মানুহ নাই চ' মই যোগাৰ দিছোঁ চাহ পানী সেইবোৰকে দিছোঁ আৰু তো চাই থাকিব মই পথাৰবোৰ দেখুৱাম আপোনালোকক কিন্তু পথাৰ বহুত পানী হৈ আছে ৰ'ব আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এয়া দেখিছেনে গোটেই পানী হৈ গ'ল আৰু এই আমাৰ কঠীয়া মায়ে আৰু এইফালে চাওক ইমান ধুনীয়া হৈ আছে চাওকচোন ওপৰত ৱাও তাৰপিছত এইফালে পানী হৈ আছে গোটেই কালি পৰহি দুদিন ধৰি বৰষুণ যে দি আছে যে সেইকাৰণে পানীটো হৈ গ'ল অলপ তাৰপিছত এই আমাৰ কঠীয়া আপোনালোকক অকণ দেখুৱাই দিছোঁ আৰু মায়ে কঠীয়া তুলিছে দেই বৌজনীও তুলি আছে মই তোলা নাই পিছে মই পাছত তুলিম আৰু ঘৰত যিহেতু মানুহ নাই যে সেইকাৰণে মই যোগাৰ দিছোঁ চাহ তাহ এয়া আৰু এয়া দেখিছেনে এয়া কঁঠাল মাহঁতলৈ লৈ আহিলোঁ এতিয়া খাব আৰু